হেল্ল' এভৰিৱান, নমস্কাৰ। মই পাৰিছতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি গম পাইছেই মই ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাইছোঁ। আৰু কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু কেনেকৈ বনাইছোঁ মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সকলো জনাই আছোঁ। আৰু এইফালে মই ডিম দুটা প্ৰথমতে ভুজিয়াৰ নিচিনাকৈ ভাজি লৈছোঁ, সৰু সৰু কৰি লৈছোঁ। তাৰপাছত এইফালে কেপচিকাম আৰু এইফালে আদা, লচুন, পিঁয়াজ ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে এয়া গাজৰ দেখিছেই নহয়, আৰু এয়া বন্ধাকবি কাটি লৈছোঁ। আৰু এইখিনি বিন ধুনীয়াকৈ সৰু সৰুকৈ মই কাটি লৈছোঁ। আৰু ফ্ৰাইড ৰাইচ বনাবলৈ আৰু বিশেষ বস্তু নালাগে, আৰু এনেকৈ দিলেই বহুত টেষ্টি হয় খাবলৈ। আৰু মই সেইখন কেৰাহীতে অলপ তেল দি দিলোঁ। তেল দিয়াৰ পাছতে প্ৰথম জিৰা দি দিছোঁ। এয়া আপোনালোকে দেখিলেই জিৰা দিয়া। তাৰপাছত দিলোঁ পিঁয়াজ, লচুন, আদা সৰু সৰুকৈ কাটি লোৱাখিনি ধুনীয়াকৈ দি ল'লোঁ। তাৰপাছতে মই এইটো গাজৰ দিলোঁ, ধুনীয়াকৈ কাটি থোৱা পাচলিখিনি দি দিলোঁ। দি দিয়াৰ অলপ নিমখ দিলোঁ সোৱাদ অনুযায়ী, আৰু এইখিনি সিজিবৰ কাৰণে অলপ লৱাই দিলোঁ। লৰাই দিয়াৰ পাছত যিখিনি আমি ঠাণ্ডা ভাত আগদিনা বনাই থওঁতে ঠাণ্ডা ভাত থাকি যায় নহয় জানো, সেইখিনি মই ধুনীয়াকৈ হাতেৰে সৰু সৰুকৈ মোহাৰি পিটিকি দি দিছোঁ। আৰু ভাতবোৰ ঠাণ্ডা হ'লে খাব মন নাযায় নহয় জানো। আৰু এনেকৈ যদি আমি ধুনীয়াকৈ এটা সুন্দৰকৈ ৰেচিপি বনাই খাওঁ কিমান ভাল লাগিব। আৰু সেইবুলি ভাবিয়েই মই বনালোঁ। আৰু গৰম হ'লে খায়ো ভাল লাগে। আৰু এইটো হ'ল চয়া চচো অলপ দি দিছোঁ। চয়া চচটো দি দিলে খাবলৈও ভাল লাগে, সোৱাদটো বেছি ভাল লাগে। আৰু ভাজি থোৱা যোনখিনি মই ডিম কাঢ়ি থৈছিলোঁ, দুটাহে ডিম বাৰু, বেছি ডিম দিয়া নাই মই। আৰু সেইখিনিও ধুনীয়াকৈ ইয়াতে এড কৰি লৱাই দিছোঁ। ফাইনেলি এতিয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি। এতিয়া বিভুক অকণমান মই টমেটো চচ দি পিনি ধুনীয়াকৈ অকণমান খুৱাই লওঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। মই পৰিস্থিতি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। এটা সৰু ভিডিঅ'হে আগবঢ়াইছিলোঁ আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।